So friends, আজি মজা ঠাই এখনলৈ গৈ আছো। তো এই ঠাইখনলৈ গৈ আপোনালোকক মই দেখাই আছো সকলো। তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। তো বলক। আজি মই টিলিঙা মন্দিৰ আহিলোঁ। ভাবিলোঁ কি ইউটিউবত ছাবস্ক্ৰাইবাৰ দুটামান বাঢ়ক আৰু ফেচবুকৰ ফলোৱাৰ দুটামান বাঢ়ক। তো লগতে ভাবিলোঁ ভগৱানকো ছাবস্ক্ৰাইব কৰাই থৈ যাম বুলি কিনে। তো এয়া মোৰ পিছফালে দেখিছে মন্দিৰটো, টিলিঙা মন্দিৰ ভিতৰত আছোঁ মই বৰ্তমান। তো বলক প্ৰথমতে চাকি জ্বলাই লওঁ, তাৰপিছত দেখাই আছোঁ মই ভিডিঅ'টো। এইফালে চব হাজাৰ হাজাৰ টিলিঙা। আজি দেখিছে মন্দিৰত বহুত মানুহ আজি শাওণ মাহ। টিলিঙা বান্ধিলে বোলে মনৰ আশা পূৰণ হয়। ইয়াত টিলিঙা বেছি হৈ যায়, সেইকাৰণে খুলি কিনে এই ছাইডত ৰাখি দিয়ে। দেখিছে নাই খালি তো ফ্ৰেণ্ডছ, তামাম বৰষুণ দিছে আৰু এতিয়া পূজা কৰা হৈ গ'ল আৰু ৰছী বন্ধ হৈ গ'ল, নাৰিকলো ভাঙিলোঁ। এতিয়া যাবলৈ ওলাইছোঁ। তো চাই থাকিব ভিডিঅ'টো।